হাই ফ্ৰেণ্ডছ, আজি এইটো ভিডিঅ'ত এটা স্কলাৰশ্বিপৰ বিষয়ে আলোচনা কৰিম। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব। স্কলাৰশ্বিপটোৰ নাম হৈছে SBI প্লেটিনাম জুবলি আশা স্কলাৰশ্বিপ 2026 আৰু এই স্কলাৰশ্বিপটোত অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আৰু অন্তিম তাৰিখ হৈছে 4 ছেপ্টেম্বৰ। গতিকে এই স্কলাৰশ্বিপটো কোনে কোনে এপ্লাই কৰিব পাৰিব বা এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব বা ডকুমেণ্টছ কি লাগিব সেই সকলোবোৰ এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু এই স্কলাৰশ্বিপটো ক্লাছ 9ৰ পৰা আৰম্ভ কৰি পোষ্ট গ্ৰেজুৱেটলৈকে দিয়া হ'ব। গতিকে প্ৰথমতে চাই লওঁ ক্লাছ 9ৰ পৰা 12ৰ ভিতৰত কিমান টকা হ'ব, লগতে কি কি ডকুমেণ্টছ লাগিব আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব প্ৰথমতে চাই লওঁ। গতিকে ক্লাছ 9ৰ পৰা 12ৰ ভিতৰত যিসকলে পঢ়ি আছে তেওঁলোকক দিয়া হ'ব 15,000 টকা আৰু ইয়াত দিয়া আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া। আপোনালোকৰ মিনিমাম 7.5 CGPA অৰ 75% মাৰ্কছ থাকিব লাগিব ইন দ্য প্ৰিভিয়াছ একাডেমিক ইয়াৰ। আৰু SC ST বা PWBD সকলৰ বাবে কিছু ৰিলেক্সেশ্যন আছে, 65% ফৰ SC ST আৰু 60% ফৰ PWBD। ঠিক তেনেকৈ আপোনালোকৰ এনুৱেল ইনকাম হ'ব লাগিব ফেমিলিৰ 3 লাখৰ তলত। আৰু ইয়াত কিছু ৰিজাৰ্ভেশ্যন আছে, 50% অফ ছিটছ ৰিজাৰ্ভ ফৰ ওমেন, 50% অফ ছিটছ ৰিজাৰ্ভ ফৰ মেন আৰু 25% ৰিজাৰ্ভ ফৰ SC কেণ্ডিডেটছ। আৰু আপোনালোকক ডকুমেণ্টছ লাগিব, ক্লাছ 8ৰ মাৰ্কশ্বিট লাগিব, আধাৰ কাৰ্ড লাগিব, ইনকাম চাৰ্টিফিকেট লাগিব, বেংক পাছবুক লাগিব আৰু পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব। আৰু এইবাৰ চাওঁ আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্টসকলৰ কাৰণে কি কি ডকুমেণ্টছ লাগিব, লগতে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব সেইখিনি চাই লওঁ। ইয়াত দিয়া আছে আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্টসকলৰ কাৰণে 7.5 CGPA অৰ 75% মাৰ্কছ থাকিব লাগিব প্ৰিভিয়াছ ইয়াৰবোৰত। আৰু আপোনালোকৰ ইয়াতো SC ST বা PWBD সকলৰ কাৰণে কিছু ৰিলেক্সেশ্যন আছে, 65% ফৰ SC ST আৰু 60% ফৰ PWBD থাকিলেও হ'ব। ঠিক তেনেকৈ আপোনালোকৰ এনুৱেল ইনকাম যদি 6 লাখৰ তলত আছে তেতিয়াহ'লে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু ডকুমেণ্টছ লাগিব, ক্লাছ 12ৰ ছেমিষ্টাৰ মাৰ্কশ্বিটখন লাগিব, তাৰপিছত আধাৰ কাৰ্ড লাগিব, ইনকাম চাৰ্টিফিকেট লাগিব, ফিজ ৰিচিপ্ট লাগিব, এডমিশ্যন লেটাৰ লাগিব, বেংক পাছবুক লাগিব আৰু পাছপৰ্ট চাইজ ফটোগ্ৰাফ এখন লাগিব। আৰু এইবাৰ চাওঁ পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টসকলে কিমান টকাকৈ পাব আৰু ইয়াত কি কি ডকুমেণ্টছ লাগিব বা কি এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব সেইখিনি চাই লওঁ। পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টসকলৰ কাৰণে 1,50,000 টকা দিয়া হ'ব। আৰু ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে মিনিমাম 7.5 CGPA থাকিব লাগিব বা 75% মাৰ্কছ থাকিব লাগিব প্ৰিভিয়াছ একাডেমিক ইয়াৰবোৰত। ইয়াতো SC ST বা PWBDৰ বাবে ৰিলেক্সেশ্যন ৰখা হৈছে। আৰু ইয়াতো এনুৱেল ইনকাম 6 লাখৰ তলত হ'ব লাগিব। আৰু ডকুমেণ্টছ লাগিব, গ্ৰেজুৱেশ্যন এণ্ড ছেমিষ্টাৰ মাৰ্কশ্বিট লাগিব, আধাৰ কাৰ্ড লাগিব, ইনকাম চাৰ্টিফিকেট লাগিব, এডমিশ্যন লেটাৰ লাগিব আৰু ফিজ ৰিচিপ্ট লাগিব, বেংক পাছবুক, পাছপৰ্ট চাইজ ফটোগ্ৰাফ 2খন লাগিব। গতিকে এইখিনি হৈছে ডকুমেণ্টছ। ইয়াত এপ্লাই কৰিবলৈ হ'লে আপোনালোকক মই ডেছক্ৰিপশ্যনত এটা লিংক দি থৈছোঁ, সেই লিংকত ক্লিক কৰি ফোন নম্বৰ বা ইমেইল ID দি আপোনালোকে নিজৰ একাউণ্টটো বনাই ল'ব। একাউণ্টটো বনোৱাৰ পিছত লগ ইন কৰিব। লগ ইন কৰাৰ পিছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম এখন শ্ব' হ'ব, সেইখন আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত আপোনালোকৰ যিবিলাক ডকুমেণ্টছ লাগে সেই সকলোবোৰ ডকুমেণ্টছ আপলোড কৰি দিব। তাৰপিছত একচেপ্ট টাৰ্মছ এণ্ড ৰিভিউ, তাৰপিছত আপোনালোকে ছাবমিট কৰি দিব। ইয়াত কেনেকৈ ষ্টেপ বাই ষ্টেপ এপ্লাই কৰে আপোনালোকে যদি জানিব বিচাৰে তেতিয়াহ'লে এটা কমেণ্ট কৰি দিব। মই কেনেকৈ ইয়াত এপ্লাই কৰিব লাগে এটা ভিডিঅ' লৈ আহিম। গতিকে আজিলৈ ইমানখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।